আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ঋতুৰাজ গগৈলৈ। আজি আমি এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ত আমি দেখুৱাম কোম্পানী ব্ৰইলাৰ ফাৰ্মত কুকুৰাসমূহ কেনেকৈ আহে বা কোম্পানী ফাৰ্ম কৰিলে কি কি সুবিধা হয় বা কি কি লাভ হয়, সেই সকলো কথা আজি আমি ভিডিঅ'টোত ক'ম। যিসকলে নতুনকৈ ফাৰ্ম কৰিম বুলি ভাবিছে বা ফাৰ্মৰ লগত জড়িত হৈ আছে, তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো অনাগত দিনত এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। যদি আপোনালোকে ভাবিছে কোম্পানী ফাৰ্ম কৰিম বুলি, তেনেহ'লে আপোনালোকে পোনপ্ৰথমে আপোনালোকে ফাৰ্মখন নিৰ্মাণ কৰিব লাগিব আৰু ফাৰ্মৰ ভিতৰত যিসমূহ সা সামগ্ৰী লাগিব, সেই সামগ্ৰীসমূহ আপোনালোকে নিজৰ পইচাৰে আনিব লাগিব। বহুতে ভাবে কোম্পানী ফাৰ্ম কৰিলে ফাৰ্মখন বনাই দিব বা কিবা কিবি, তেনেকুৱা একো কথা নাই। আপোনালোকে সকলো বস্তু আপোনালোকে নিজেই আনিব লাগিব। কেৱল কোম্পানীয়ে দানা দিব, পোৱালিসমূহ দিব আৰু যিসমূহ মেডিচিন লাগে মেডিচিনসমূহ দিব। আপোনালোকে যদি কৰিম বুলি ভাবিছে, তেনেহ'লে নিশ্চয় কৰিব পাৰিব। বৰ্তমান সময়ত এটা খুব ভাল ব্যৱসায় বুলি মই ক'ব বিচাৰিছোঁ। আৰু এনেকৈ আপোনালোকে ভিডিঅ' স্ক্ৰীণত দেখি থকাৰ দৰে প্ৰথম দিনাকৈ এনেকৈ প্লাষ্টিকৰ যিসমূহ তেওঁলোকৰ বাক্সা থাকে, বাক্সাসমূহত পোৱালিবোৰ আহে আৰু এটা এটা বাক্সাত 50টাৰ পৰা 60টালৈকে পোৱালি আহে। তো এনেকৈ প্ৰথম দিনাখন তেওঁলোকে পোৱালিসমূহ আপোনালোকক দি থৈ যাব আৰু তাৰ পাছতে তেওঁলোকে কেনেকৈ থ'ব লাগিব সকলো কথা তেওঁলোকে ক'ব। বিশেষ একো চিন্তা কৰিবলগীয়া নাই। কিবা যদি প্ৰব্লেম হয়, কোম্পানী মানুহ থাকিব, কোম্পানী মানুহে আপোনালোকক সকলো কথা ক'ব। আৰু গাড়ীৰ পৰা নমাই দিয়াৰ পাছত আপোনালোকে এনেকৈ ফাৰ্মৰ ভিতৰত চিলিঙিৰে এনেকৈ গোল কৰি তলত ফলিয়া পাৰি, ওপৰত বাতৰি কাগজ পাৰি ধুনীয়াকৈ পোৱালিসমূহ দুখ নোপোৱাকৈ মানে পোৱালিখিনিক আপোনালোকে আনি থ'ব লাগিব। আৰু দানাটো এনেকৈ আপোনালোকে বাতৰি কাগজতে প্ৰথম দিনাখন ছিটাই দিব পাৰে, একো প্ৰব্লেম নাই। পানীটো তেনেকৈ খুব কমকৈ পানী দিব পাৰিব। পানীত আপোনালোকে ORCL দিব পাৰে বা আপোনালোকে চেনিও দিব পাৰে বা গুড় অলপ মিলাই আপোনালোকে প্ৰথম দিনাখন পোৱালিখিনিক খুৱাব পাৰে। প্ৰথম তেনেকৈ আপোনালোকে যদি ঠাণ্ডা দিন হয়, লাইটসমূহ এটা টেম্পাৰেচাৰত আপোনালোকে লাইটসমূহ জ্বলাব লাগিব। আৰু যদি গৰম দিন হয়, তেনেহ'লে আপোনালোকে লাইটো জ্বলাব লাগিব আৰু ফেনটো আপুনি এটা হিচাপত দিব লাগিব, যাতে পোৱালিখিনিয়ে একো কষ্ট নাপায়। এনেকৈ যদি আপোনালোকে পোৱালিসমূহ থয়, তেনেহ'লে আপোনালোকৰ পোৱালিসমূহ একো ক্ষতি নহয়। আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু কেনেকুৱা ধৰণৰ কি কৰিলে ফাৰ্মত আপোনালোকে আৰু লাভ কৰিব পাৰিব, তাৰ বিষয়ে আমি অনাগত দিনত ভিডিঅ' প্ৰস্তুত কৰিম। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আমি আশা কৰিছোঁ।